मुझको भी तो लिफ्ट करा दो थोड़ी सी तो लिफ्ट करा दो इस जगह से को दिया है আজি কাৰো মাথাই খাব পৰা নাই আবার মাথা এটা খাব পারলি ভাল আছিল অলপ কামত দিবা পারলি ওই লাল ওই মোহন কত যা এ শুনছুন গোবর্ধন ঘুরে দেখো কি কেস ও লাল আৰু মোহন দুটাই লগ লাগি ক'ত যাৱে মই তন্তক দুটাকে বিচাৰি আছিলো কিবা এটা কথা কম বুলি কি কথা গোবর্ধন ঘুরে কালি পুৱা সময় ৰাতি এটা মই সাংঘাতিক সপোন দেখা পাইছিলো কি সপোন দেখছো জানানে ও কি দেখছে ওই গোবর্ধন ঘুরে পুৱা সময়ৰ সপোন ফলই সেইকাৰণে মই তন্তক সাৱধান কৰি দিবাক গেলি গ'লো মানে আমি তিনিওটাই আকাশত উৰি আছিলো কি ধুনীয়াকৈ উৰি আছিলো নদীৰ ওপৰেদি সাগৰৰ ওপৰেদি পাহাৰৰ ওপৰেদি হঠাৎ তোন একেলগে আমাৰ তিনিওটাৰে চাৰ্চকে হৈ গ'ল আহি 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 আমি তলত পৰিলোঁ কিন্তু ভাগ্য ভাল আমি কোনো নমৰিলোঁ কিন্তু ভাগ্য বেয়া মই পৰিলোঁ মোৰ খাল এটাত আৰু তহঁতৰ দুটাই পৰিলি গুৰ খাল এটাত মই ভাবিলোঁ তহঁতক কথাটো কৈ দিওঁ পুৱা সময়ৰ সপোন ফলয় ভালমতে যাবি বাপা একবাৰ গুৰ খালে চালে পৰবি চাবি ও গোবর্ধন ঘুরে এই সপোন তোৰ এই সেকেন্ড পার্টটো মই দেখা পাইছো কি জানছানে এই খালুৰ পৰা আমি তিনকটা উঠি আহিলো নহয় তাৰে গা চেলকা চেলকি কৰি আছো তই আমাৰ গাটো চেলকিছে আমি তোৰ গাটো চেলকিছো এই লালাটো মোহনেও বীৰবলৰ ষাঠিটো পৰছি যা সিহঁতক মই আকৌ মাথা খাব নোৱাৰিলোঁ উল্টে মোৰে মাথাৰ মুড়ি ঘণ্টা খাই থৈ গ'ল